ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো ক্লাছ 8ৰ ইংলিছৰ লেসন নম্বৰ 4 ডক্সৰী লাৰ্নছ এবাউট দ্য পঞ্চায়ত লেসনটোৰ অসমীয়া অনুবাদ আহাচোন চাও ডক্সৰী লাৰ্নছ এবাউট দ্য পঞ্চায়ত ডক্সৰীয়ে পঞ্চায়তৰ বিষয়ে কিছু শিকিছে সেই বিষয়ে দিছে লেসনটোত ডু ইউ নো who build our roads bridges and office buildings তোমালোকে জানানে আমাৰ এই ৰাস্তাবিলাক দলংবিলাক বা কাৰ্যালয় ঘৰবিলাক কোনে বনায় from where does the money to build all this come এই যে কামবিলাক কৰে আমাৰ ৰাজহুৱা কামবিলাক ৰাস্তা পদূলি বনোৱা ঘৰদ্বাৰ বনোৱা এই কামবিলাক কৰিবৰ কাৰণে ক'ৰ পৰা পইচা আহে তোমালোকে জানানে in groups discuss how government money is spent for public welfare সৰকাৰেনো কিদৰে ৰাইজৰ সমাজ কল্যাণৰ অৰ্থে সৰকাৰেনো কিদৰে এই পইচাবিলাক খৰচ কৰে বা ক'ৰ পৰা আহে এই কথাবিলাক তোমালোক গ্ৰুপ হৈ আলোচনা কৰাচোন what will we do to help people who are old unwell and homeless আশ্ৰয়বিহীন যিবিলাক মানুহ আছে ঘৰ নাই যিবিলাক অসুস্থ বৃদ্ধ সেই মানুহবিলাকক তোমালোকে কেনেদৰে সহায় কৰিবা in this lesson you will read about এই লেসনটো তোমালোকে পঢ়িবলৈ পাবা how পঞ্চায়ত spend money for the people পঞ্চায়তে কিদৰে মানুহৰ বাবে পইচা খৰচ কৰে সেইটোৰ বিষয়ে তোমালোকে এই লেসনটোত পঢ়িবলৈ পাবা আহাচোন চাও তোমালোকে নিশ্চয় পঞ্চায়ত শব্দটো শুনিয়ে আছা পঞ্চায়তৰ বিষয়ে জানাই সকলোৱে নামটো শুনিছাই এটা হে পঞ্চায়তৰ কথা ক'ব ডক্সৰী নামৰ ছোৱালী এজনী তাই দেউতাকৰ লগত গৈছে তাই নাম ডক্সৰী আৰু ইয়াৰ দেউতাকৰ সৈতে তাই স্কুল যাওঁতে দেউতাকৰ লগত পাতি গৈছে পঞ্চায়তৰ বিষয়ে ডক্সৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 অফ দিচাংমুখ জনজাতি হাইস্কুল দিচাংমুখ জনজাতি হাইস্কুলৰ ডক্সৰী হৈছে ক্লাছ 8ৰ এগৰাকী ছাত্ৰী বাবু ফাদাৰ কনকেমিলি টেক্স হাৰ টু স্কুল অন হিজ বাইচাইকেল এই ডক্সৰী দেউতাকক তাই বাবু বুলি মাতে আৰু তেখেতৰ নাম কনকেমিলি ডক্সৰী দেউতাকৰ নাম কনকেমিলি আৰু তাই মাতে বাবু বুলি তেখেতে কি কৰে তাইক সদায় বাইচাইকেলেৰে স্কুললৈ লৈ গৈছে She loves the bicycle ride for she gets to know new things every day. তাই এডৰ সাইকেলত যাত্ৰা কৰি ভাল পায় কাৰণ তাই সাইকেলত গলে তাই বহুতো নতুন নতুন কথা সদায় শিকিবলৈ পাৰে Doxery means a necklace of beads the missing usually wear in festival time. ডক্সৰী শব্দটোৰ অৰ্থ হৈছে ইয়াত ডক্সৰী হৈছে এই ছোৱালীজনীৰ নামটো আৰু ডক্সৰী শব্দটোৰ অৰ্থ হৈছে এডাল নেকলেছ অৰ্থাৎ ডিঙিত পিন্ধা এবিধ গহনা যিবিধ গহনা মিচিংসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰে পিন্ধিবৰ কাৰণে ডক্সৰী ইজ নট ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু ডক্সৰীয়ে কৈছে এইটো তোমাৰ পঞ্চায়ত অফিচ কাৰ্যালয় নহয়নে বাবু কনকেমিলিয়ে কৈছে yes my child হয় মোৰ সঞ্জনী it has got a new signboard ইয়াত এখন নতুন সাইনবোৰ্ড লগাইছে ডক্সৰী but what is পঞ্চায়ত বাবু কিন্তু পঞ্চায়ত মানেনো কি বাবু তাই দেউতাকক সুধিছে কনকেমিলি দেউতাকে কৈছে long ago ডক্সৰী পঞ্চায়ত meant a system of governments বহুদিনৰ আগতে পঞ্চায়তৰ অৰ্থটো হৈছিল চৰকাৰৰ এটা পদ্ধতি by 5 elderly men called পঞ্চ গ্ৰামীণ প্ৰমুখ বহুদিনৰ আগত কি কৈছে চৰকাৰী এটা ব্যৱস্থা আছিল য'ত কি কৰে গাঁওবিলাকত 5 জন বয়সস্থ মানুহৰে সৈতে বনোৱা এটা ব্যৱস্থা যাক কোৱা হয় পঞ্চ গ্ৰামীণ প্ৰমুখ Their word was the rule. তেওঁলোকে যি কৈছিলে সেই কথাটোৱে আছিল সেই সময়ৰ নিয়ম তেওঁলোকে যি কয় সেইটো নিয়মে গোটেই গাঁওবাসীয়ে মানিব লাগিব There was no quarrel among the villagers. তেতিয়া কোনো গাঁওবাসীৰ মাজত কাজিয়া নাছিলে Because they respected their গ্ৰাম প্ৰমুখ
কাৰণ সেই তেতিয়া দিনৰ গাঁওবাসীয়ে গাঁৱৰ মানুহখিনিয়ে এই গাঁৱৰ প্ৰমুখ যি 5জন গাঁৱৰ প্ৰমুখ আছিলে সেই গাঁৱৰ প্ৰমুখকেইজনক খুব সন্মান কৰিছিলে আৰু তেওঁলোকে যি কৈছিলে সেইটোকে শুনিছিলে সেইকাৰণে তেওঁলোকৰ গাঁৱত কোনো হাই কাজিয়াও নাছিলে ডক্সৰে সুধিছে ইউ আৰ নট অল্ড তুমিতো বৃদ্ধ নহয় এণ্ড য়েট ইউ আৰ ইন দ্য পঞ্চায়ত কিন্তু তথাপিও তুমি এতিয়া পঞ্চায়তত আছা যে কণকে মিলি দেউতাকে কৈছে ইউ য়েছ তুমি ঠিকেই কৈছা নাও এ ডেজ বৰ্তমান দিনত এনি ওৱান হু ইজ এভভ 21 কেন কণ্টেষ্ট পঞ্চায়ত ইলেকশ্যন তুমি ঠিকেই কৈছা কিন্তু বৰ্তমান দিনত 21 বছৰৰ ওপৰৰ সকলো মানুহেই এই পঞ্চায়ত নিৰ্বাচনত ভাগ ল'ব পাৰে এই পঞ্চায়ত is the body that is responsible for the development of villages পঞ্চায়ত হৈছে এনেকুৱা এটা ব্যৱস্থা যি এখন গাঁৱৰ উন্নতিৰ বাবে তেওঁলোক দায়বদ্ধ হয় পঞ্চায়তখন তেওঁলোকৰ দ্বাৰা গাঁও এখন উন্নতি কৰা হয় the panchayat is a very important institution for social change you know তুমি জানানে পঞ্চায়ত হৈছে এনেকুৱা এটা সংস্থা যিটো এখন গাঁও বা সমাজ এখন পৰিৱৰ্তনৰ কাৰণে খুব এটা প্ৰয়োজনীয় সংস্থা The Constitution of India grants power to panchayat to raise taxes আমাৰ যিখন সংবিধান আছে সেই ভাৰতীয় যিখন সংবিধানখনেও এই পঞ্চায়তখনক কিছু শক্তি প্ৰদান কৰিছে পাৱাৰ দিছে কিহৰ পাৱাৰ দিছে ৰাইজ টেক্সেছ কৰ সংগ্ৰহ কৰিবৰ কাৰণে প্লেন ডেভেলপমেণ্ট স্কিমছ উন্নতিৰ কাৰণে যিবিলাক যোজনা বনায় সেই যোজনাবিলাক বনাবৰ কাৰণে এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট আৰু আমাৰ লোকেল যিবিলাক উন্নতিৰ কাম কৰিব লাগিব সেই উন্নতিৰ কাম কৰিবৰ কাৰণে ভাৰতৰ যিখন সংবিধান সেই সংবিধানখনে পঞ্চায়তক সেইখিনি পাৱাৰ দিছে যে তোমালোকে কৰ সংগ্ৰহ কৰিব পাৰা আৰু তোমালোকৰ লোকেলিটিৰ উন্নতিৰ কাৰণে কাম কৰিব পাৰা ডক্সৰে সুধিছে হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু বাবু তোমালোকেনো কেনেকুৱা ধৰণৰ কাম কৰা তাৰমানে তোমালোকে সমাজৰ উন্নতিৰ বাবে কেনেকুৱা ধৰণৰ কামনো কৰা সুধিছে তাই কণকে মিলি দেউতাকে কৈছে উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ আমি গাঁৱলীয়া যিবিলাক ৰাস্তা সেই ৰাস্তাবিলাক বনাওঁ আৰু যিবিলাক বেয়া হৈ গৈছে সেইবিলাক ৰিপেয়াৰ কৰোঁ ব্ৰিজেছ দলংবিলাক বনাওঁ বা ভগা চিগা দলংবিলাক পুনৰ নিৰ্মাণ কৰোঁ হাউচেছ ফৰ দ্য পুৱৰ এণ্ড ছ' অন আৰু দুখীয়াৰ বাবে ঘৰ বনাওঁ আৰু তেনেকুৱা কাম কৰোঁ ডক্সৰে সুধিছে হুৱেৰ ডু ইউ গেট অল দ্য মনি ফ্ৰম ডক্সৰে সুধিছে এই কামবিলাক কৰিবৰ কাৰণে তোমালোকে ক'ত ইমানবিলাক পইচা পোৱা কণকে মিলিয়ে কৈছে দেউতাকে এ গুড কুৱেশ্যন এটা ভাল প্ৰশ্ন কৰিছা দ্য পঞ্চায়ত ৰাইজেছ এ লিটল মনি ফ্ৰম টেক্সেছ অন ভেহিকলছ ৰিভাৰ ঘাটছ বাজাৰ্ছ এণ্ড বিলছ এটচেট্ৰা পঞ্চায়তে কি কৰে কৰ লয় ভেহিকল যান বাহন নদীৰ যিবিলাক ঘাট থাকে সেই ঘাটবিলাকৰ পৰা বজাৰবিলাকৰ পৰা বা বিলবিলাকৰ পৰা সেইবিলাকে কি কৰে পঞ্চায়তে কৰ সংগ্ৰহ কৰে আৰু সেইবিলাকৰ পৰা গাঁৱৰ উন্নতিৰ বাবে তেওঁলোকে পইচা সংগ্ৰহ কৰে ডক্সৰে ইজ ডেট মানি এনাফ টু ডু ছ' মাছ ৱৰ্ক এইখিনি পইচাই ইমানখিনি কাম কৰিবলৈ আঁতেগৈনে কণকে মিলিয়ে কৈছে উই গেট এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট তেতিয়া দেউতাকে কৈছে আমি চৰকাৰৰ এইবিলাক গ্ৰাম্য বিকাশৰ বাবে যি বিভাগ আছে সেই বিভাগৰ পৰা পঞ্চায়তলৈ বাৰ্ষিকভাৱে এটা পইচা আগবঢ়ায় দ্য লোকেল MLA অৰ মিনিষ্টাৰ্ছ কেন অলছ' কণ্ট্ৰিবিউট ছাবষ্টেঞ্চিয়েলি ইফ দে উইচ যদি ইচ্ছা কৰে যিবিলাক স্থানীয় MLA থাকে বা মন্ত্ৰী থাকে তেওঁলোকেও কি কৰে তেওঁলোকেও সেই জেগাখনৰ উন্নতিৰ বাবে যথেষ্ট বৰঙণি আগবঢ়ায় বা পইচা দিয়ে ডক্সৰে সুধিছে হোৱাই ডোণ্ট ইউ বিল্ড এ হাউচ ফৰ পুৱৰ ধনীৰাম বাবু
বাবু তোমালোকে দুখীয়া যে ধনীৰামৰ বাবে কিয় এটা ঘৰ বনাই দিয়া নাই? কণকেমিলিয়ে কৈছে, ধনীৰাম, দ্য মেন উইথ ন' লেগছ। ধনীৰামৰ কথা কৈছা, যিজনৰ ভৰি নাই। উই ডিড বিল্ড এ হাউচ ফৰ হিম লাষ্ট ইয়াৰ। যোৱা বছৰ আমি তেওঁৰ কাৰণে এটা ঘৰ বনাই দিছিলোঁ। বাট হি লেফ্ট ইট আফটাৰ হিজ মাদাৰ ডাইড। কিন্তু তাইৰ মাকৰ মৃত্যুৰ পাছত সি সেই ঘৰটো এৰি দিলে। ডিফাৰেণ্টলি এবল পিপুল লাইক হিম নিড হেল্প উইথ দেয়াৰ ডেইলি চ'ৰ্চেছ। তুমি জানানে, এই যিবিলাক বিশেষভাৱে সক্ষম মানুহ, সেই মানুহবিলাকৰ সদায় প্ৰয়োজন হোৱা কিছুমান বস্তুৰ বাবে বহুতো সহায়ৰ প্ৰয়োজন হয়। ডক্সৰীয়ে কৈছে, বাবু প্লিজ ডু ছামথিং ফৰ দ্য প'ৰ মেন। দুখীয়া মানুহখিনিৰ বাবে বাবু কিবা এটা অনুৰোধ কৰিছোঁ, কৰা। হি স্পেণ্ডছ দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ অন দ্য অ'পেন বাৰাণ্ডা অফ আৱাৰ স্কুল বিল্ডিং। তেওঁ আমাৰ স্কুল ঘৰটোৰ এটা মুকলি এখন বাৰাণ্ডাতে তেওঁ ডিচেম্বৰ মাহৰ সেই ইমান বেছি ঠাণ্ডাৰ সময়তো তাতে ৰাতি শুই থাকে। কণকেমিলিয়ে কৈছে, ডোণ্ট ৱৰি, চিন্তা নকৰিবা। উই আৰ বিল্ডিং এ হোম ফৰ পিপুল উইথ স্পেচিয়েল নিডছ লাইক হিম। চিন্তা নকৰিবা, তেওঁৰ নিচিনা বিশেষভাৱে এনেকুৱা প্ৰয়োজনীয় বা অক্ষম লোকৰ বাবে আমি ঘৰ এটা বনাইছোঁ, ছ' ডেট দে কেন লিভ উইথ ডিগনিটি, য'ত তেওঁলোকে স্বাধীনভাৱে তাত নিজস্বতাৰে তাত জীয়াই থাকিব পাৰে বা জীৱন নিৰ্বাহ কৰিব পাৰে। য়ং পিপুল লাইক ইউ শুড ডু ভলণ্টিয়াৰ ৱৰ্ক দেয়াৰ ৱেন ইউ কেন। তোমালোকে যেতিয়া পাৰিবা বা তোমালোকৰ নিচিনা ডেকা মানুহেও তেওঁলোকক গৈ পেলাই সহায় সহযোগিতা কৰিব পাৰিবা। You will see how they learn to do their own chores and also paint, read, play games and enjoy other hobbies. তোমালোকে দেখিবলৈ পাবা তেওঁলোকে কি ধৰণে নিজৰ প্ৰয়োজনবোৰ নিজে কৰি যায় আৰু তেওঁলোকে নিজৰ যিবিলাক হবি, যিবিলাক কৰি ভাল পোৱা কামবিলাক, যেনেকৈ কোনোবাই পেইণ্টিং কৰে, কোনোবাই কিতাপ পঢ়ে, কোনোবাই খেলে, আনন্দৰে সেইবিলাক কিদৰে কৰি যাব সেই ঘৰটোত থাকিব, তোমালোকে সেইবিলাক দেখিব পাৰিবা। ইউ উইল চি হাউ চাচ পিপুল কেন লিড নৰ্মেল হেপী লাইফছ এণ্ড লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট। তোমালোকে দেখিবলৈ পাবা সেই যেতিয়া আমি ঘৰটো বনাই দিম, তাত যিখিনি মানুহ থাকিব, সেই মানুহখিনিয়ে কিদৰে এটা সাধাৰণ জীৱন যাপন কৰিব, আনন্দৰে কেনেকৈ জীয়াই থাকিব আৰু কিদৰে স্বাধীনভাৱে তাত জীয়াই থাকিব, তোমালোকে সেইটো চাব পাৰিবা। ডক্সৰীয়ে কৈছে, থেংক ইউ বাবু, ধন্যবাদ বাবু। আই উইল হেল্প ইউ ইন দ্য পঞ্চায়ত ৱৰ্কছ। ময়ো তোমালোকৰ এই পঞ্চায়তৰ কামবিলাকৰ লগত মই তোমালোকক সহায় কৰিম। এইটোৱে আছিলে লেচনটোৰ অসমীয়া অনুবাদ। যদি তোমালোকে লেচনটো ভাল পাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ইয়াৰ পিছৰ কুৱেশ্যন এনচাৰখিনি পাবৰ বাবে। ধন্যবাদ।